ফাৰ্ষ্ট মই ইন্ট্ৰডাকচন এইটোৱে কৈছিলোঁ এস্থেটিক চেণ্টাৰ এস্থেটিচিয়ান ঠিক আছে ঠিক আছে ওকে আচলতে বিষয়বস্তুটো কি ভালকৈ অলপ বুজাই দিয়কচোন Esthetician শব্দটো মানে আমাৰ স্কিনৰ তিনটা লেয়াৰ আছে নহয় এপিডাৰ্মিছ ডাৰ্মিছ আৰু সাবকিউটেনিয়াছ বা হাইপোডাৰ্মিছ সেই Esthetician শব্দটো এপিডাৰ্মিছ লেয়াৰৰ পৰা আহিছে যেহেতুকে আমি টেকনিক্যালি মানে আমাক গভৰ্ণমেণ্টে লাইসেন্স দিছে আমি স্কিন কেয়াৰ কৰিব পাৰোঁ আৰু স্কিনত লগা নন ক্লিনিক্যাল যিমানবোৰ প্ৰচিডিউৰ আছে সেইবোৰ কৰিব পাৰোঁ যিমানবোৰ ডিভাইচ আছে স্কিন কেয়াৰৰ কাৰণে সেইবোৰ আমি হ্যান্ডেল কৰিব পাৰোঁ প্লাস আমি নন ইনভেসিভ সকলো প্ৰচিডিউৰ কৰিব পাৰোঁ আৰু এস্থেটিচিয়ান সকলে স্কিনৰ ৰিজুভেনেশ্যন ৰিলেটেড মেইনলি ক্লিনিক্যাল ৰিলেটেড নহয় ৰিজুভেনেশ্যন ৰিলেটেড ওভাৰঅল স্কিন হেল্থ ইম্প্ৰুভমেণ্টৰ কাৰণে আমি কি কৰিব লাগিব টেকনিক্যালি সাইন্টিফিক্যালি গোটেইখিনি আমাক ট্ৰেইন আপ কৰা হয় তাৰপিছত আমি হেনেদৰে ক্লায়েণ্টক সহযোগিতা কৰি তেওঁলোকৰ স্কিন হেল্থ ইম্প্ৰুভমেণ্টৰ কাৰণে যিখিনি কাম আছে আমি সেইখিনি কৰিব পাৰোঁ